হেল্ল' গাইজ গুড মৰ্ণিং স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ ভাবিলোঁ আজি এটা সৰুকৈ ভ্লগ বনাওঁ এবছৰমান ধোৱা হোৱাই নাই আজি আকৌ ভাবিলোঁ কালি গৈছিলে দিছে প্ৰডাক্টখন হৈ তাকে ধুই পখালি মেলিলোহি কৰিলোহি আকৌ তাৰ ছিগি বোকা এটা কাম বাঢ়িলে আমাৰ গঁৰালটো ভালকৈ বনাই আছে আৰু ইপিনে ভালকৈ বনাব ভালকৈ হোৱা নাই তোমাৰ ৰছী ছিগিলে আহাচোন এইফালে আহা মায়ে কাপোৰ ধুই আছে এতিয়া ময়ো এইখন তিয়াই দিওঁ কাপোৰ কেইখনমান ৱাশ্বিং মেচিনতে দিওঁ নে ডাইৰেক্ট চাৰ্ফত তেনেকৈ তিয়াই দিওঁ তাকে ভাবি আছোঁ চাৰ্ফ দোকানৰ পৰা আনিব লাগিব এইখিনিতে তিয়াই দিলেও হ'ব মই নেকি নে বেলেগ চাৰ্ফ আনি কিনে তিয়াই দিম হেৰি বোলো ছিগিয়ে থাকিলে ৰছী ইপিনে গৰু এগালমান সোমাইছে পিছপিনৰ জপনাখনেদি আমাৰ খেৰৰ বুজিটোৰ কথা কিহে ক'ব আপোনালোকে এইটোহে অৱস্থা দেউতাইবোৰ খৰি কাটি থৈছে ওলা ওলা তইতো বেলেগৰ বাৰী নাই পোৱা হা সোমাবলৈ আমাৰ বাৰীখনহে দেখিলি আৰু যা কিন্তু আমাৰ পুখুৰীটো শুকাই খিনাই নাইকিয়া হ'ল সিঁচিলে মাছ 1 কেজি মানুহে ওলালে নেকি যা যা ওলা ওলা এইফালে আমাৰ বাগানখন আছে ওলা ওলা লাহে লাহে ওলাই যা হেই 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 যা যা খুৰ খুৰ ওলা হেই হেই যা জপনাখনে ভালকৈ খোল খোৱা নাই ক'ত ওলাব যা যা হাৰামি দেই এইবোৰ খাবলৈ ইমান জেগা আছে নহয় এইফালে হেই এইকেইটা গাহৰি গঁৰালটো ইয়াতে অকণমানি গাহৰি দুজনীহে আছে ডাঙৰ 3জনী জানো ক'ত চৰিবলৈ গ'ল হেই যা যা ইফালে খেদিলে সিফালে গৈছে সিফালে খেদিলে ইফালে গৈছে হেই ওলাইছা নাই ওলা ওলা এইখন আমাৰ চাহপাত বাগানখন এইপিনে বহুত দিন হ'ল মই অহাই নাই পিছপিনে বাৰীৰ এইখন গঁৰালত থকা গাহৰিজনী জানো কিমান ডাঙৰ হৈছে মই দেখাই নাই অহাই নাই সেইজনী অকণমান ডাঙৰ হ'ল মই একো নাই অনা তহঁতৰ দেই মই খাবলৈ মাছ দেখুৱাবলৈ আনিছোঁ ভিডিঅ'ত মোক খাবলৈ দিবলৈ অহা নাই নহয় বাই 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 এয়া বিলাহী গছত আমাৰ বিলাহী লাগিছে এই আৰম্ভ হৈছেহে বিলাহী লাগিবলৈ মোৰ দেউতাই খেতি কৰিছে এই পানীলাও 2টা খাবলৈ পালোঁ বাৰু দেউতা কি কাম কৰিছে জেওৰা দিছে কিবা ৰুইছে নে কি তলত কি দিছে কোমোৰা দেউতাই জপনা দি আছে মোৰ ফুলনিখনৰ কি কম অৱস্থা এইবোৰ পুদিনা এনেকৈ দি দিছোঁ এই বৰমাই দি পঠাইছিলে এবাৰ মাহঁত আহোঁতে ৰুবলৈ আমাৰ ঘৰত পুদিনা নাই এইবোৰ ৰজনীগন্ধা ফুল মোৰ টাবকেইটাৰ অৱস্থা একদম বেয়া হৈ গৈছে নতুন টাব আনিব লাগে এইবোৰ মান ধনিয়া ইয়াতে দি থৈছে ধুনীয়াকৈ দেখিছেনে মান ধনিয়া মোৰ মানে টাবৰ অৱস্থাই নোহোৱা হৈছে এইবোৰ ছাগলীয়ে খাই লঠঙা মাৰি দিলে দেই চাংখন ভালকৈ বনাব লাগিব তো ফুলি আছে ইমান ধুনীয়াকৈ এইবোৰ যে মুৰ্গীৰ কাম নাই আৰু গোটেই একদম পেলালে পানী চাহ খাম বুলি কৈছিলে চাহ খাবলৈ একোৱেই নাই আকৌ মই দোকানলৈ বুলি নাযাওঁ আনিবলৈ সেইকাৰণে কৈছে বোলে অকণমান গৰম পানী খাম কুহুমীয়া
গৰম পানী অকণমান পাতি দিওঁ। এইটো এয়া গৰম পানী হৈ গ'ল। এতিয়া দিয়া হয়গৈ মানটো। এয়া লোৱা তোমাৰ গৰম পানী। আঁঠুৱাৰ তলতে সোমাই আছে। মানে আঁঠুৱাখন আজি উঠোৱা নাই বহুত। মানে হেৰি কি আছিলে, ইমান মাখি হৈছে সেইকাৰণে আঁঠুৱা নাই উঠোৱা। মই বেটাইয়া শুই আছে ইমান ধুনীয়াকৈ। মানুহটোক বহুৱাই থৈ দিছোঁ এনেকুৱা বেটাক লৈ কেনে। দিয়া সেয়া ঢেঁকী। আপোনালোকৰ ঘৰত ঢেঁকী আছে নাই জনাবচোন। উজনি অসমত ঢেঁকী আছে, নামনি অসমত ঢেঁকীৰ সংখ্যা তেনেই কম। আমি ঘৰত উৰালহে ব্যৱহাৰ কৰিছিলোঁ। সেয়া আজিলৈ বাই বাই। ভিডিঅ'টি ইয়াতে সামৰিলোঁ। আকৌ লগ পাম অন্য এটি ভিডিঅ'ত। ভিডিঅ'বোৰ চাই যাব আপোনালোকে, মৰম দিব বহুত। ধন্যবাদ।